Hey guys, welcome to my YouTube channel Dhanjit Raj. মই মানে এটা এমভিআৰ ভিডিঅ' বনাইছোঁ। পুলিচে ধৰিলেও আপোনালোকে সাৰিব পাৰিব, কিন্তু এমভিআই যদি গাড়ী ধৰি সাৰিব নোৱাৰে। মই এটা নতুন ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো চাব কেনেকুৱা হৈছে, স্কিপ নকৰাকৈ শেষলৈকে চাওক ভিডিঅ'টো। ঠিক আছে, আজি এমভিআই কেনেকৈ গাড়ী চেকিং কৰে মই দেখাই আছোঁ। এইটো আপোনালোকৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। গাড়ীখন প্লেটত কৰাৰ পিছত ইয়াতে লেপটপ আছে, লেপটপত মানে ৱেইটটো চাই থাকে, কিমান হয় কি হয়, পাছিং কিমান আছে গাড়ীখনৰ, এইবোৰ ইয়াতে গম পোৱা যায়। ধৰি ল'লোঁ আপোনাৰ গাড়ীখনত যদি 10 টন পাছিং, আপুনি যদি 12-14 টন যদি মাল আনে, আপোনাৰ 22,000 টকা ফাইন লোৱা হয়। তাৰ উপৰি যিমান মাল আনে 1 টন যদি যি বেছি থাকে টন হিচাপত তাৰ ফাইনটো লোৱা হয়। যিখন গাড়ী আহিছে সেইখন গাড়ী বৰ্তমান ৱেইট বেছি আছে, সেইখন মানে কি ফাইন ভৰিব লাগিব আৰু কি কৰে পিছত গম পোৱা যাব। আৰু এই চাকাৰ কাষত দেখিছেনে পাল্লা বুলিও কৈছোঁ আমাৰ ইয়াত, মানে কেনেকৈ মানে ৱেইটটো তাতে গম পোৱা যায় গাড়ীখন লোৱাৰ পিছত কিমান মাল আছে, গাড়ীখনৰ পাছিং কিমান, সেই হিচাপে ফাইনটো কটা হয়। আৰু এইখন গাড়ীও আহি আছে, এইখন গাড়ী কি হয় চাই লোৱা যাওক, গম পোৱা যাব ৱেইটটো কৰা হোৱাৰ পিছত। এটা কথা আহে যিখিনি জেগাত মানে গাড়ী চেকিং কৰে কিবা কৰে, কিন্তু বহুত জাম হৈ যায় গাড়ী, কাৰণ যিহেতু গাড়ী বহুত না আৰু ডাঙৰ গাড়ী এইবিলাক, সেইকাৰণে বহুত জাম হৈ যায়, সেই এটা প্ৰব্লেম। আৰু এখেতসকলৰো মানে এমভিআই এখেতসকলৰো মানে এটা টাৰ্গেট থাকে দিনটোত, মানে ইমানখন গাড়ী ধৰিলে আৰু হৈ যায় আৰু সিহঁতৰ ডিউটি, আৰু সেইখিনিয়ে আৰু বেলেগ নহয়। বছ চিষ্টেম যদি তাতে গাড়ী পাছিং ৱেইট কৰে, ইয়াতে কম্পিউটাৰ গুচি যায় অট'মেটিক। গাইজ এই গাড়ীখন দেখিছেনে, 12 চকীয়া গাড়ী। 12 চকীয়া চিটিৰ ভিতৰত নো এণ্ট্ৰি থাকে দিনত, ৰাতি 9টাৰ পিছতে নো এণ্ট্ৰি খোলা যায়। কিন্তু এতিয়া মানে চিটিৰ পৰা এই বাহিৰ ফালে আহিছে ন, সেইকাৰণে ইয়াতে চলিছে। আৰু আপোনাৰ গাড়ীৰ পাছিঙতকৈ যদি মাল বেছি আনে আপোনাৰ ফাইন হোৱাটো নিশ্চিত, আৰু সেইটো আৰু ভাবি ল'ব পাৰে। আজিৰ কাৰণে বাই বাই গাইজ।